আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা সুন্দৰ বিউটি টিপছ লৈ আহিছোঁ। নিজকে ধুনীয়া কৰি ৰাখিবলৈ সকলোৰে মন যায়, নহয় জানো? গতিকে ময়ো নিজৰ কাৰণে অকণমান সময় উলিয়াই এটা ঘৰুৱাভাৱে ফেচ পেক বনাইছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো সেই ফেচ পেকটো শ্বেয়াৰ কৰোঁ। আচলতে ঘৰুৱাভাৱে আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ সেইবিলাকৰ পৰা আমাৰ উপকাৰ নহ'লেও অন্ততঃ অপকাৰ কেতিয়াও নহয়। এনেধৰণৰ ঘৰুৱা বস্তুবিলাকে আমাৰ ছালখনৰ অকণমান হ'লেও গ্ল' আনে আৰু যিবিলাক অইলি স্কিন হয় সেইবিলাকৰ পিম্পলছটো উঠিবই, কিন্তু অকণমান হ'লেও মানে পৰিমাণটো কমাই পিম্পলছবিলাকৰ। ময়ো আচলতে এনেধৰণৰ ঘৰুৱা বস্তুবিলাক ব্যৱহাৰ কৰি বহুত সুফল পাইছোঁ। গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকেও এনেধৰণে ব্যৱহাৰ কৰি চাবচোন, বহুত সুফল লাভ কৰিব। আহক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈকে যাওঁ। ফেচ পেকটো বনাবলৈ মই এনেদৰে তিয়াই ৰখা অলপ মচুৰ দাইল লৈ ল'লোঁ। এনেদৰে এল'ভেৰাৰ অলপ জেল উলিয়াই ল'লোঁ। মই ইয়াত কোনো কেমিকেল মিক্স কৰা নাই। ঘৰুৱাভাৱে যিটো এল'ভেৰা হয় সেই তাৰে অলপ জেল লৈ লৈছোঁ ইয়াতে। এনেদৰে এল'ভেৰাকণ কাটি লৈ ইয়াৰ পৰা নিজৰ জোখাৰে মানে নিজৰ যিমানখিনি পৰিমাণৰ দৰকাৰ হয় সিমানখিনি পৰিমাণৰ জেল মই উলিয়াই ল'লোঁ। আৰু ইয়াতে অকণমান নেমু চেপি ল'লোঁ। আৰু এই গোটেইখিনি চামুচ এখনেৰে এনেদৰে ভালদৰে মিহলাই ল'লোঁ। আৰু এতিয়া এইখিনি মই এনেদৰে বাতি এটাত উলিয়াই ল'লোঁ আৰু এতিয়া মুখখনত সকলো ঠাইতে ভালদৰে এপ্লাই কৰি ল'লোঁ। আৰু মুখত লগোৱাৰ আগতে ভালদৰে মুখখন চাফা কৰি ল'ব লাগে। আৰু মুখখনৰ দৰে ডিঙিটোতো এনেদৰে ভালকৈ এপ্লাই কৰি দিব লাগে। এতিয়া মই মুখখন ধুই আহিলোঁ আৰু এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ মুখখনৰ গ্ল' এটা আহিছে। সঁচাকৈ এনেদৰে ঘৰুৱা বস্তুবিলাক লগাই বহুত ভাল লাগে আৰু বহুত সুফলো পোৱা যায়। আৰু আপোনালোকেও এনেদৰে বনাই পেলাই লগাই চাবচোন, বহুত ভাল লাগে। এতিয়া বাৰু সঁচাকৈ ধুনীয়া লাগিছেনে দেখিবলৈ? তেনেহ'লে আজিলৈ বাই বাই।